গাইজ আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। চ' আজিৰ ভিডিঅ'টো কোনো ধৰণৰ ব্লগিং নহয়, মই এটা হেডফোন অৰ্ডাৰ দিছিলোঁ বোটৰ, তো তাৰে আনবক্সিং ভিডিঅ' দেখাম। তো যদি ভিডিঅ'টো চাই ভাল পায় লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো আহকচোন ভিডিঅ'টো চাওঁ আমি, তো ব'লক। গাইজ এইটোৱে হৈছে পাৰ্চেলটো, চাব পাৰে মই যে হেডফোন অৰ্ডাৰ দিছিলোঁ বোট কোম্পানীৰ। চ' এতিয়া চাওকচোন আনবক্সিং কৰোঁ। তো মই আগতে আনবক্স কৰিছিলোঁ, চ' এতিয়া এটাটো খালি এনেকৈ চিধা এৰুৱাই দিলেই হ'ল। চ' বক্সটো অ'পেন কৰাৰ পিছত চাব পাৰে ইয়াৰ ভিতৰত আৰু এটা বক্স দিছে বোট কোম্পানী, এইটো আপোনালোকে চাই লওক। আৰু এটা বক্স দিছে আৰু ইয়াৰ যোনবিলাক ফেচিলিটি ইয়াত লিখা আছে, এক ছেকেণ্ড ভিডিঅ'ত আহিব দিয়ক, আপোনালোকে কেমেৰা অবজাৰ্ভ কৰিব পাৰে নাই, এক ছেকেণ্ড। এইখিনি চাব পাৰে। চ' ইয়াৰ লগতে ইয়াৰ বিল আহিছে, বিল কিমান কি এইবিলাক আহিছে বিল। চ' কেমেৰা কোৱালিটি বেয়া হোৱাৰ কাৰণে আপোনালোকে দেখা নাই বিলখন। চ' কোনো কথা নাই, এতিয়া আমি ক্লিয়াৰ অ'পেন কৰি দিলোঁ। চ' এতিয়া আহকচোন চাওঁ। তো ফ্ৰেণ্ডছ, এইডালে হ'ল মেইন হেডফোনডাল। চ' এইডাল চাব পাৰে 3.5mm জেক, 3.5mm জেক, আৰু এইডাল হ'ল ইয়াৰ কেবুল। যদি ফ'ল্ডেবল হয় আপোনালোকে এইটো ধুনীয়াকৈ বেগত ভৰাই লৈ যাব পাৰে, কোনো প্ৰব্লেম নাই। চ' দেখাটো ভালেই, বস্তুটো ভাল এটা লুকে আহিব যদি আপোনালোকে ব্যৱহাৰ কৰে। চ' ইয়াৰ লগত আৰু দিছে এখন ৱাৰেণ্টি কাৰ্ড এবছৰৰ, বোট কোম্পানীৰ ফালৰ পৰা আহিছে এবছৰৰ এখন ৱাৰেণ্টি কাৰ্ড দিছে। তাৰ লগত এটা ষ্টিকাৰ আহিছে বোট কোম্পানীৰ, এইটো চাওক ষ্টিকাৰ এটা দিছে। চ' আপোনালোকে এইটো এনেকৈ লগাই পেলাই ধুনীয়াকৈ মিউজিক শুনিব পাৰে। মই শুনি চাইছিলোঁ, কোৱালিটি ভালে আহিছে মিউজিকৰ, ইমান বেয়া নহয়। আৰু বেছ, বিশেষকৈ বেছ বহুত ভাল। ট্ৰেভেলো ইমান বেয়া দিয়া নাই, ট্ৰেভেল চব ফালৰ পৰা মুঠতে মিউজিক শুনোতে এটা ভাল চাউণ্ডে আহি আছে। চ' এতিয়ালৈকে কোনো প্ৰব্লেম পোৱা নাই, যিহেতু আজি আনিছোঁ। চ' আৰু কমেও এসপ্তাহমান চলাই পেলাই আপোনালোকক ৰিভিউ দিম। যদি ভাল হয় তেনেহ'লে আপোনালোকে এডাল বাই কৰিব পাৰিব। দামো বেছি লোৱা নাই, জাষ্ট 800 ৰুপিজ লৈছে। চ' মোৰ মতে ভালেই হ'ব লাগে। তো এয়া চাবই পাৰে বক্স, তো এইবিলাক কোনো কাম নাই, এইবিলাক চাইডত পেলাই দিয়ক। খালি ৱাৰেণ্টি কাৰ্ডখন অলপ ভালকৈ ৰাখিব, কাৰণ এবছৰতে যদি বেয়া হ'বলগীয়া হয় তেনেহ'লে আৰু ৱাৰেণ্টি কাৰ্ড নহ'লে কোনো উপায় নাই। চ' ভিডিঅ'টো ইমানতে এণ্ড কৰোঁ বুলি ভাবিছোঁ। যদি পাৰোঁ বেলেগ এটা ব্লগ দিম আজিয়ে, আৰু নহ'লে এইটো ভিডিঅ'ই আপোনালোকে আজি চাব লাগিব। চ' ভিডিঅ'টো যদি ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে ভিডিঅ'টো লাইক কৰিব, ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব। আৰু আজিলৈ ইমানেই। চ' বাই বাই, জয় হিন্দ, জয় অসম।